মই বহুত বুজিছোঁ প্ৰথমতে তুমি যিহেতু শাস্ত্ৰীয় সংগীতৰ এজনী ছাত্ৰী শাস্ত্ৰীয় সংগীতৰ প্ৰথম গুৰু তোমাৰ গুৰু কোন মোৰ নে মোৰ তোমাৰ নিজৰ গুৰুজন কোন ৰজনী পাটগিৰি ছাৰ আৰু চাৰানী পাটগিৰি মেম তুমি এটা প্ৰশ্ন কৰোঁ মই বেছি প্ৰশ্ন নকৰোঁ তোমাক হয় ছাৰ তুমি শাস্ত্ৰীয় সংগীত পাইছা হয় কথকত হয় তাণ্ডৱ আৰু লাস্য হয় তাণ্ডৱ আৰু লাস্য শব্দ দুটাৰ অলপমান বিৱৰণ হয় তাণ্ডৱটো বহুত খঙত শিৱ মহাদেৱ বাবাই কৰিছিলে আৰু ৰাজ্যটো তেওঁৰ এটা অংগ তেওঁ কৰিছিলে অসমৰ এনে এজন শিল্পীৰ তুমি নাম কোৱা নৃত্যশিল্পীৰ যিজনে নেকি অসমত তাণ্ডৱ নৃত্য কৰি আলোড়নৰ সৃষ্টি কৰিছিল হয় মেঘৰঞ্জনী মেম আৰু আমি ক'ব পাৰোঁ ছাৰ মেমৰ নাম ক'ব পাৰোঁ বিষ্ণুপ্ৰসাদ ৰাভা হয় হয় তেখেতৰ নাম ক'ব পাৰোঁ ছাৰে কিবা সুধিব নমস্কাৰ ছাৰ নমস্কাৰ ৰস কেইটা 9টা ছাৰ নাম কেইটা ক'ব পাৰা ক'ব পাৰিম কিন্তু অকণমান মাজে মাজে ভুল হ'ব পাৰে কোৱা তাণ্ডৱ ন খং কৰুণ ৰুদ্ৰ তাৰপিছত হাস্য ভয়ংকৰ হৈছে মই বুজি পালোঁ হৈছে তাণ্ডৱ পুৰুষে কৰা নাচক তাণ্ডৱ কয় হৈছে আৰু ছোৱালী বা মহিলাই নাচা নাচক লাস্য কয় হৈছে হয় হয় বুলি ক'লে নহ'ব হয় বুলি ক'লে নহ'ব লাস্য আৰু তাণ্ডৱ কেই প্ৰকাৰ তাণ্ডৱ 2 প্ৰকাৰ নেকি মাইৰ খাই কৰিবা তাণ্ডৱ 7 প্ৰকাৰ লাস্য একেই পাৰ্বতীয়ে উশাই কৰা নাচবিলাকক লাস্য কয় আৰু শিৱই কৰা নাচক তাণ্ডৱ কয় হৈছে তুমি এইটো ভুল কৰিব নালাগে ভুল কৰিলে লাজ লাগে কাৰণ তুমি বিচাৰত পাৰ হৈ আৰু মাষ্টাৰ ডিগ্ৰীও কৰিছা হৈছে অলপমান বাকীখিনি কৰা নাই এইটো মনত ৰাখিব লাগে থিয়ৰী পঢ়িব লাগে দৰকাৰ আৰু প্ৰথম দিনাৰ যিটো নাচ নাচিলা তুমি তাৰ ড্ৰেছটো সাজটো তুমি পাহাৰৰ পৰা কিয় আনিলা ছাৰ গানটো পাহাৰীয়া বুলি শুনিছোঁ যে শুনিছা গানটো অৰ্থ নাজানিছিলা মই এনেই অৰ্থটো জানো কিন্তু ভালদৰে বুজি নাপাওঁ যে বড়ো বুজিবতো লাগিব বেলেগৰ দ্বাৰাই হ'লেও হয় এনে বুজি পাইছোঁ গানটোৰ অৰ্থখিনি কিন্তু ইমানখিনি এটা অৰ্থটো বুজি নাপাওঁ যে ওচৰত বড়ো মানুহ বহুত আছে হয় হয় যদি বুজি ল'ব লাগে দৰকাৰ বুজাটো তোমাৰ প্ৰথম দিনাই তোমাক মাৰ খুৱাইছে গতিকে সেই মাৰটো খাব নালাগে মই কৈছোঁ মই আকৌ যিয়ে নাচিছে সেইবিলাককো সুধিছোঁ কালিৰ নাচটো কি পৰহিৰ নাচটো আৰু আমি 3 দিন মিলি এদিন হৈছে বাৰু কথাটো মনত ৰাখিবা হৈছে মানে প্ৰতিযোগিতা কৰিলে প্ৰতিযোগিতাৰ দৰে হ'বই লাগিব ডেফিনিট থেংক ইউ ধন্যবাদ নমস্কাৰ